নমস্কাৰ আজি ৰিচাৰ্জ কৰিব জনাব মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ হয় ছাৰ জনাব হয় ছাৰ লাইনত থাকে মই আপোনাক চেক কৰি দি জনাই আছোঁ ঠিক আছে হয় ছাৰ আমাৰ ফালৰ পৰা ছাৰ 3 দিনৰ কাৰণে ক্ৰেডিট দিয়া হয় ছাৰ ঠিক আছে হয় ছাৰ হয় ছাৰ ছাৰ আমাৰ ফালৰ পৰা সেনেকুৱা চিষ্টেম নাই ছাৰ ঠিক আছে আমাৰ ফালৰ পৰা ছাৰ অকল 3 দিনৰ বাবে ক্ৰেডিট দিয়া হয় ছাৰ ঠিক আছে ছাৰ আপুনি ক্ৰেডিটটো ল'ব বিচাৰেনে ঠিক আছে মই আপোনাক চেক কৰি জনাই আছোঁ লাইনত থাকিব ছাৰ লাইনত আছে লাইনত থাকোঁ কণ্টেক্ট সময় মই আপোনাক চেক কৰি জনাই আছোঁ আমাৰ ক্ৰেডিটৰ কাৰণে আপোনাৰ মাহিলী ৰিচাৰ্জটো হয় ছাৰ সেইটো চেক কৰিলেহে গম পাব ছাৰ ঠিক আছে মই এইটো আপোনাক ছাৰ আপুনি আকৌ 7 দিনৰ পাছতহে আপুনি এইটো ক্ৰেডিটটো ল'ব পাৰিব ছাৰ ঠিক আছে হয় ছাৰ আপোনাৰ এতিয়া বৰ্তমান ৰিচাৰ্জটো হৈ আছে হয় ছাৰ ৰিচাৰ্জ আপোনাৰ বৰ্তমান আছে সেইটো কাৰণে ছাৰ আপুনি 7 দিনৰ পাছতে আপুনি ৰিচাৰ্জটো ল'ব পাৰিব ছাৰ ঠিক আছে আপোনাৰ এতিয়া মন্থলি ৰিচাৰ্জ চলি আছে 232 টকা 50 পইচা ৰাউণ্ড ফিগাৰ আপোনাৰ 233 টকা চলি আছে যদি আপুনি কম কৰিব বিচাৰে তেন্তে আপুনি পেকেজটো চেঞ্জ কৰিব বা ৰিমুভ কৰিব লাগিব আপোনাৰ এতিয়া ইয়াত এলেকাটা চেনেল বহুতখিনি এক্টিভেট হৈ আছে আৰু আপোনাৰ বুকে এটা আছে ডিজনি কিডছ ইনফৰটেইনমেণ্ট আচ্ছা এইকেইটা পেকেজটো আপুনি কম কৰে ৰিচাৰ্জটো কম হ'ব আপোনাৰ হয় ছাৰ ছাৰ আপুনি যদি আমাক ৰিকুৱেষ্ট দিয়ে তেন্তে আমি ৰিমুভ কৰি দিব পাৰিম ছাৰ হয় ছাৰ আপুনি কোনটো চেনেল ডিএক্টিভেট কৰিব বিচাৰে আপুনি ৰিমুভ কৰিব বিচাৰে কোনটো চেনেল হয় ঠিক আছে ছাৰ আপুনি চাই পেলাই জনাই দিব ছাৰ ঠিক আছে আৰু কিবা জানিব বিচাৰিছিলে হয় ছাৰ আমাৰ ফালৰ পৰা ছাৰ আপোনাক এটা জনাই দিওঁ ছাৰ শুনা পাইছে আপুনি প্লে ষ্ট'ৰৰ পৰা ডিপ্ৰেছ ইনফিনিটি এপছটো ডাউনলোড কৰি ল'ব ছাৰ ঠিক আছে তাতে আপুনি ৰিমুভ কৰিব পাৰিব আৰু এড কৰিব পাৰিব ছাৰ ঠিক আছে ডিটেইলছলৈ কল কৰাৰ বাবে ধন্যবাদ আপোনালোকৰ কলটো সামৰি দিব